এয়া লটৌ আৰু ভটৌ। আজি ইহঁত দুটাই চুৰ কৰিবলৈ আহে গাঁৱৰ সবাতোকৈ ধনী মানুহ হৰিপ্ৰসাদৰ ঘৰত। আহকচোন চাওঁ তাৰ পাছতনো কি হয়। কালি ভগৱানে মোক আৰু আহি পেলাই সপোনত কি কৈছে ন বোলে আৰু তোক দুটা বেমাৰ দিম তই এতিয়া কোনটো চিলেকশ্যন কৰ তাৰপিছত মই বোলো মই এতিয়া চিলেকশ্যন কৰিব নোৱাৰিম মোৰ লগতো কৈ ল'ব লাগিব তাৰপিছত বোলে আৰু মানে বেমাৰ এটা কি গম পাইছে নাই এটা হৈছে হাত টিপি থকা আৰু এটা হৈছে তুমি যোৱা মই কোনটো চিলেকশ্যন কৰিম তই কচোন তই এতিয়া হাত চপাটো ল'লে কেতিয়াবা পেক মাৰি থাকোঁতে কপি গ'লে পেকটো পৰি গ'লে আকৌ ল'ব নোৱাৰিবি কিন্তু শক্তি কমি গ'লে তাৰপিছত আকৌ তই ক'ত চলি গমে নাপাবি সেইকাৰণে হাত চপাটোকে লওঁ কৈ গ'লে আকৌ ল'ব পাৰিবি তই পেকটো ইমান ধন সম্পত্তি টকা পইচা থকাৰ পিছতো আজি মোৰ জীৱনত বহুত দুখ। এতিয়া মই চিন্তাৰ সাগৰত ডুবি আছো। আপোনাৰ চিন্তানো কিহৰ প্ৰয়োজন? তুমি নুবুজিবা বুজিছা, তুমি নুবুজিবা। আপোনাৰ কাৰণে এজন ইমান ধনী ব্যক্তিৰ চিন্তাৰ প্ৰয়োজন নাই মোৰ বোধহয়। মই এতিয়া যিটো বিপদত ফচি আছো তুমি তাৰ সমাধান দিব নোৱাৰিবা। তথাপিও কওঁ শুনা, মোৰ ছোৱালীজনীটো দেখিছাই, তাইৰ দিনক দিনে বয়সটোও বাঢ়ি আহিছে। তাইৰ বিয়াখন দিবলৈ থাকি গ'ল আৰু এনেকেই যদি আৰু 2 বছৰ থাকে তেন্তে হ'লেতো তাই ঘৰতেই বহি হৈ মৰিব লাগিব। হাতীৰ দৰে ছোৱালীজনীনো কোনে বিয়া কৰাব? কি ভাবিছা মোহনলাল, কি ভাবিছা? আপোনাৰ হৈ যাব বুজিছে? কি হৈ যাব? আপোনাৰ বিয়া ঠিক হৈ যাব। বিয়া? বিয়া আপোনাৰ ছোৱালী বিয়া মই চাই দিম, আপোনাৰ ল'ৰা মই চাই দিম। তুমি চাবা? হয় হয় ঠিক আছে, ধন্যবাদ। তুমি মই চাই দিম আপুনি ইমান টেনশ্যন ল'ব নালাগে। ঠিক আছে, মই উঠোৱে নেকি? নাই নাই যাবলৈ হ'ল মোৰ। নাই আজি ভাতকেইটা মোৰ ঘৰতে খাই যোৱা। অঁ বহা অলপ বহা, মই ভিতৰত ভাতটো তোমাৰ অৰ্ডাৰটো দি দিওঁ। হয় দিয়ক। ঠিক আছে, খাই লোৱা। চব কাম ক্ল'জ হৈ আছে এতিয়া সেই কামখিনি কৰি দিলেই হ'ল বস্তু চব ৰেডি কৰি থৈ কি কথা কৈছে মই চোৰ নহয় এতিয়াৰ পৰা মই কোটিপতি কি কথা ক'বলৈ আহিছ তই পিছত গম পাবি তই চব পিছত গম পাবি তই চব বল এতিয়া পিছত গম পাবি তই নমস্কাৰ নমস্কাৰ, কোন আপোনালোক? হয় আমি শুনিছোঁ আপোনাৰ ছোৱালী বিয়া দিব বোলে অঁ আহাচোন, আহা সোমাই আহা। তোমালোক মানে ছোৱালী চাবলৈ আহিছা ন? হয় ঠিক আছে, ব'লা ভিতৰলৈকে ব'লা। মই জানিছিলো এই বুজিছা তোমালোক আহিবা বুলি। মোক মোহনলালে কৈছিলে। তোমালোককো নিশ্চয় তেওঁৱে জনাইছে নহয় জানো? পিছে দৰা কোন? দৰা এয়া নাম তাৰ লটৌ সি আপোনাৰ ছোৱালী প্ৰেমত পৰি একে পগলা হৈ গৈছে পিছে মোৰ ছোৱালীক ক'ত দেখিলে? দেখা নাই কিন্তু আপোনাৰ ছোৱালীৰ নাম শুনি সি প্ৰেমত পৰি নেদেখাকে ইমান প্ৰেম? হয় একেবাৰে খোৱা বোৱা খোৱা চব এৰি পেলাইছে। পিছে তুমি কি কৰা? মই প্ৰেম কৰোঁ কল্পনাৰ সাগৰত মই তাইৰ কাৰণে বালিঘৰ সাজিছোঁ জোনবেলি তৰাৰ লগত মই সদায় কথা পাতিছোঁ লণ্ডন আমেৰিকা পেৰিছ সকলো ঘূৰি ফুৰিছোঁ খালি তাই চিন্তা বৰ সাংঘাতিক প্ৰেমিক দেই। এতিয়া কথা বহুত হ'ল আপোনাৰ ছোৱালী চাব পাৰে ভাল আছিলে চাবা কিয়নো নাচাবা এতিয়াতো তাই এওঁৰে সম্পত্তি ন। ঠিক আছে মই মাতি দিওঁ। ঠিক আছে মাতক মাজনী, অ' মাজনী আহচোন সোমাই আহ, তোক চাবলৈ ল'ৰা আহিছে। দেই ছোৱালী।
দে মাজনী মুখখন দেখা Yes. আজিকালি কিছুমান ল'ৰা ছোৱালীয়ে টকাৰ লোভতেই বিয়া হয় কাৰোবাক নজনাকৈ বা নেদেখাকৈয়ে বিয়া হোৱাটো উচিত নহয় এনেবোৰ কাৰণতেই কাৰোবাৰ সংসাৰত জুই লাগে প্ৰেম আৰু সুখ টকাৰে কিনিব নোৱাৰি গতিকে কাৰোবাক বিয়া কৰোৱাৰ আগত তেওঁৰ বিষয়ে ভালকৈ জানি লোৱাটো উচিত তেতিয়াহে আমি এখন সংসাৰ সুস্থৰূপে গঢ়ি তুলিব পাৰিম